পিঁয়াজৰ লাভজনক গুণাগুণ। পিঁয়াজ আৰু ইয়াৰ বনৌষধি গুণ। পিঁয়াজ বেত পদুম ফুলৰ পৰিয়ালৰ পৰা অহা। মুখত দিলেই বেজবজাই যোৱা পিঁয়াজ হৈছে ভাৰতীয় কৃষি জগতৰ এবিধ পুৰণি খেতি। সাধাৰণতে ইজিপ্তৰ মানুহে ইয়াক বেছিকৈ ব্যৱহাৰ কৰে। অৱশ্য আমি ভাৰতীয় মানুহে ইয়াক ৰঞ্জন হিচাপে ব্যৱহাৰ কৰোঁ। এই পিঁয়াজৰ বহুতো গুণ আছে, সেইবোৰ আমি তলত উল্লেখ কৰিবলৈ ওলাইছো। নম্বৰ 1, কেঁচা পিঁয়াজৰ নিয়মীয়াকৈ খালে বহুমূত্ৰ ৰোগ কৰাত সহায় হয়। নম্বৰ 2, ই কফ ৰোগত কেতিয়াবা আক্ৰান্ত হোৱাত বাধা দিয়ে। এটা পিঁয়াজৰ লগত যদি সমপৰিমাণৰ মৌ ৰস মিলাই খোৱা হয়, তেন্তে কাহ আৰু কফ দুয়োটাই অতি সোনকালে বন্ধ হয়। নম্বৰ 3, পিঁয়াজ দাঁতৰ যিকোনো ৰোগ নহ'বৰ বাবে পিঁয়াজ যথেষ্ট সহায় কৰে। এটাকৈ পিঁয়াজ খাব পাৰিলে মূত্ৰকোশৰ যিকোনো ৰোগৰ পৰা নিৰাময় লাভ কৰিব পাৰি। নিয়মীয়াকৈ পিঁয়াজ খালে ব্যক্তিজনক হাৰ্টৰ পৰা কোনো ৰোগ আক্ৰমণ কৰিব নোৱাৰে। নিয়মীয়াকৈ পিঁয়াজ খোৱা ব্যক্তি এজনৰ হাৰ্টৰ কোনো ৰোগ আক্ৰমণ কৰিব নোৱাৰে। উচ্চ ৰক্তচাপ ক্ৰিয়া কৰা ব্যক্তিজনে পিঁয়াজ খোৱাটো অতি প্ৰয়োজন।